বেচা যায় কথা কলিয়ে কিনিব পাৰি এই কথাবিলাকত আমি গুৰুত্ব দিব লাগিব আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আমি অনুভৱ কৰোঁ যে তোমালোকে কথা শুনোতে আৰু কওঁতে দুয়োটাতে নিজৰ যিটো আত্মপ্ৰকাশ যিটো অভিব্যক্তি এই অভিব্যক্তিবিলাক সঠিকভাৱে বেছিভাৱে প্ৰকাশ কৰক এইটো কিন্তু অভিব্যক্তিৰ প্ৰকাশটোৱে গুৰুত্বপূৰ্ণ কথা তোমালোকে যিয়ে নপঢ়া ছায়েন্সে পঢ়া বা আৰ্টছে পঢ়া বা কমাৰ্চে পঢ়া ভকেশ্যনে পঢ়া নিজৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মানুহৰ লগত আমি কেনেকৈ কথা বতৰা কম এই কথাটো কিন্তু গুৰুত্বপূৰ্ণ জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত নহ'লে অসুবিধা হয় গতিকে তোমালোকে এইখিনি কথা ক'লোঁ অতি গৰম তোমালোকে ধুনীয়াকৈ সহযোগ কৰিছা তাৰ বাবে ধন্যবাদ আৰু পুনৰবাৰ কৈছোঁ যদি তোমালোকৰ কিবা ইনফৰমেশ্যন লাগে তেতিয়া আমাৰ ওচৰলৈ আহিবা আৰু তেনেকুৱা ধৰণে আমি সফল হৈছোঁ মোৰ ভাইটি এজন আছিলে গাঁৱত সি একেবাৰে একো নাজানে তাক খালি কিন্তু মেট্ৰিকটো পাছ কৰে এই আমাৰ অসম চৰকাৰৰ চামগুৰি ইনষ্টিটিউট আছে চামগুৰি ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটৰ আধা পইচা অসম চৰকাৰে আধা পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টে তাত পঢ়িলে কাম ইনষ্টিটিউট আছে তাত পঢ়িলে বিভিন্ন কোৰ্চ আছে বিদ্যালয়বিলাকৰ একেবাৰে 100% ফ্ৰী হোষ্টেলত থকাও খোৱাও ফ্ৰী সেই ইনফৰমেশ্যনটো মই পালোঁ আৰু মই 99 চনৰ পৰাই আগতে অলপ দেউতাৰ পইচা আনি এতিয়া নিজৰ আছাম জীৱনখন মোৰ এতিয়া জীৱনৰ লগৰী মই কিমান পঢ়োঁ ডাঙৰ কথা ছেকেণ্ড বস্তু মই পঢ়োঁ এডভাৰটাইজমেণ্ট কিনে পঢ়োঁ তোমালোকেও পঢ়িবা জানিবা ভাৰতবৰ্ষত বা অসমত বা প্ৰাইভেট ছেক্টৰত কি কাম আছে কাম কৰিব লাগিলে আগতে জানিব লাগিব কি কাম বজাৰত আছে এই কথাটো গুৰুত্বপূৰ্ণ গতিকে তোমালোকে তেনেকুৱা ইনফৰ্মেটিভ পেপাৰ এখন চাহ একাপ নাখালে একো নহয় কাৰণ এখন পেপাৰত 7 টকা আছাম ট্ৰিবিউন 7 টকা বা 8 টকা একাপ চাহৰ দামো নহয় এদিন চাহ নাখালে আছাম ট্ৰিবিউনখন পাবা আৰু নতুবা নেটত চাব পাৰিবা নতুবা এলকাম স্কিলৰ নেটত চাব পাৰিবা তোমালোকে নেটত যথেষ্ট পইচা খৰচ কৰা মোবাইলত থাকে গতিকে এইটো তোমালোকে ইউজ কৰিবা এইটো চাবা আৰু সুন্দৰভাৱে নিজৰ যিটো জীৱিকাৰ ভাৱনা আছে এইটো চাকৰি লাগে বা এইটো কাম লাগে এইটো কৰিবা আৰু চাকৰিমুখী বেছি হোৱাটো ভাল নহয় কাৰণ দৰমহাটো চাকৰি কৰা মানুহে নিজৰ ইচ্ছা আৰু খিয়া বেছিমতে বঢ়াব নোৱাৰে পৰিশ্ৰম বেছিকৈ কৰিলে তোমাৰ দৰমহা নাপায় যিসকলে বণিজ কৰে বাণিজ্য কৰে তেওঁলোকৰ কাৰণে এখন গোটেই পৃথিৱীখনে খোলা হৈ থাকে গোটেই পৃথিৱীত বাণিজ্য কৰিব পাৰে মাত্ৰ পৰিৱেশ আৰু সুযোগৰ কথাটো জানিব লাগিব এইখিনি কথা কৈয়ে মই মোৰ কথাখিনি সামৰণি মাৰিছোঁ আৰু কিবা যদি তোমালোকৰ সুধিব লগা থাকে নিশ্চয় তোমালোকে সুধিবা তাকে আশা কৰি মোৰ কথাখিনি